চাফাৰ কৰিছে, কিন্তু আমাৰ চৰকাৰে আপোনালোকে জানেই যে সকলোকে চাউল দিয়াৰ ব্যৱস্থা কৰিছে, 1000কে টকা দিয়াৰ ব্যৱস্থা কৰিছে। তথাপি আমি কিছু সকাহ দিবৰ কাৰণে চেষ্টা কৰিছোঁ, ৰাইজৰ সহযোগিতাই কামখিনি কৰিবলৈ আমি আগবাঢ়িছোঁ। আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ যিবিলাক সমষ্টি আছে, ভাৰতীয় জনতা পাৰ্টীয়ে সহায় কৰিছে, অসম গণ পৰিষদৰ যিসকল কৰ্মকৰ্তা আছে তেওঁলোকক সহায় কৰিছে, পঞ্চায়তৰ প্ৰতিনিধি আছে, সকলোৰে সহযোগত যদি আমি সমষ্টিটোৰ যিবিলাক দৰিদ্ৰ সীমাৰেখাৰ তলৰ আৰ্থিকভাৱে সচ্ছলসকলক বাদ দি বা চাকৰিয়ালসকলক বাদ দি সকলোৱে অলপ সকাহ দিবৰ কাৰণে চেষ্টা কৰিছে। কিমান দিনত দিব ইয়াত কিমান হয় স্থানীয়ভাৱে তেওঁলোকে গম পাব, প্ৰায়বিলাক মই ভাবোঁ যে তেনেকুৱা কথা নাই। যিসকল মানে দিন হাজিৰা কৰি পেট প্ৰৱৰ্তাই আছে বা আৰ্থিকভাৱে সচ্ছল নহয় সেইসকলক আপোনাৰ গোটেই প্ৰকাশ পাতিছে বহিৰাজ্যত যিসকল ব্যক্তি আছিল আমাৰ ভাই ভগাই তেওঁলোকক আমাৰ ইয়ালৈ ঘূৰাই নিছে, খুব সুন্দৰ হেৰি। কিন্তু আমাৰ ইয়াত থকা ভাই ভগাসকলক যে মাইক্ৰ' ফাইনেন্সৰ লোন লৈ পেলাই লকডাউনৰ সময়ত সেইটো আপুনি খুব গুৰুত্বপূৰ্ণ কথা এটা কৈছে যে এতিয়া দেশৰ প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৃষি আৰু আনুষংগিক খণ্ডৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। তেখেতে স্পষ্টভাৱে কৈছে যে প্ৰথম কথা প্ৰায়ৰিটি জীৱন, তাৰপিছতে হৈছে জীৱিকা। আৰু জীৱিকাৰ কাৰণে ৰাজ্যখনৰ বা দেশখনৰ গৰিষ্ঠ সংখ্যক ৰাইজেই যিহেতু কৃষক, গতিকে কৃষকসকলে যাতে উৎপাদন বৃদ্ধি কৰিব পাৰে, এনেও দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 2022 চনত লক্ষ্য হিচাপে লৈছিল যাতে কৃষকৰ উৎপাদন দুগুণ বৃদ্ধি কৰিব পাৰে। এতিয়া বিশেষভাৱে গুৰুত্ব আৰোপ কৰিছে আৰু আমাৰ ৰাজ্যখনলৈ বহিৰাজ্যত থকা বহু যুৱক এতিয়া ঘূৰি আহিছে। সেইসকলকো আমি কেনেকৈ আমি কৃষি কৰ্মত নিয়োজিত কৰিব পাৰোঁ, তাৰ কাৰণে আমাৰ আমাৰ চৰকাৰেও মাননীয় সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত এক ৰোড মেপ প্ৰস্তুত কৰিবলৈ প্ৰচেষ্টা হাতত লৈছে। এখন কমিটি মাননীয় মুখ্যমন্ত্ৰীয়ে কৰি দিছে আৰু বিশেষভাৱে স্বাস্থ্যখণ্ডত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দিনে নিশাই অহৰহ ক'ভিড সংক্ৰমণ যাতে বৃদ্ধি পাব নোৱাৰে বা যিবিলাক সংক্ৰমিত হৈছে সেইসকলে যাতে সুচিকিৎসা লাভ কৰে তাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিছে। আৰু আমাৰ চৰকাৰৰ প্ৰত্যেকগৰাকী মন্ত্ৰী জনপ্ৰতিনিধিয়ে এই ক্ষেত্ৰত যিমান পাৰে সমৰ্থন জনাইছে। গতিকে মই ভাবোঁ যে আহি থকা দিনবিলাকত এনে প্ৰতিকূল পৰিৱেশৰ মাজতো আমি ৰাজ্যখনক সকলো দিশতে আমি নিশ্চয় আগবঢ়াই নিবলৈ সক্ষম হ'ম। কিন্তু আমি সকলোৱে এটা কথা মনত ৰাখিব লাগিব, আমি যিয়ে নকৰোঁ কিয়, যি খণ্ডতে আমি ব্যস্ত নাথাকোঁ কিয়, আমি মনত ৰাখিব লাগিব যে আমাৰ মূল লক্ষ্যৰ পৰা যাতে আমি কদাপি আমি বিচ্যুত নহওঁ। কাৰণ মূল লক্ষ্য হৈছে COVID-19 সংক্ৰমণ ৰোধ কৰা। যিকোনো মূল্যৰ বিনিময়ত আমি এই যুঁজখনত আমি জিকিব লাগিব।